নমস্কাৰ সকলোলৈ। এয়া মই আজি কি খাবলৈ লৈছোঁ দেখিছেনে? এফালে পইতা ভাত দেখিছেনে, আৰু এইফালে আলু পিটিকা, আন্দা ভুৰ্জি, তাৰপিছতে এয়া ভাত কেৰেলা। এই ভাত কেৰেলা দেখিছেনে কিমান সৰু সৰু। ইয়াত মানে ইমান অকণমানিয়ে ভাত কেৰেলা পায়, ইয়াতকৈ মানে সৰু সৰু পায়, দেখিলে হাঁহি উঠিব মানে, তাৰ নিচিনা নহয়। এতিয়া খাওঁ আৰু ন। ইয়াত মানে মই একদম নিমখ মিহলাই থৈ লৈছোঁ, অকণমান কেঁচা মিঠাতেল, তাৰপিছত এনেকৈ মানে অকণমান আলু পিটিকা দি লওঁ। আপোনালোকে এনেকৈ খায়নে নাখায় জনাবচোন। এতিয়া খাওঁ আৰু ন। কিমান ভাল লাগে ন পইতা ভাত খাই। এয়া হৈছে আন্দা ভুৰ্জি, আৰু এতিয়া ভাত কেৰেলা। মোৰ বুঢ়া হৈ যায় মানে সৰুতে, কি নাজানো কেনেকুৱা ধৰণৰ তাত। তাৰপিছত অকণমান টেঙা চাপি লৈছোঁ। টেঙা চাপি ল'লে কিমান ভাল লাগে হয়নে বাৰু কওকচোন খাই। মই যে একদম নেমু খাই ইমান ভাল পাওঁ। তাৰপিছতে অকণমান কেঁচা জলকীয়া, ভোট জলকীয়া হ'লে আৰু ভাল লাগে। ইয়াত ভোট জলকীয়া নাপায়, ইমান মিছ কৰি আছোঁ ভোট জলকীয়াটোলৈ। আৰু অসমত বোলে বৰ গৰম নহয়নে? আপোনালোকে এতিয়া গৰমত মানে খুব পানী খাব লাগে, পানী খাওক, আৰু এনেধৰণৰ পেট ঠাণ্ডা কৰা বস্তুবোৰ খাওঁ আৰু ন। আজিলৈ বাই বাই।